हेलो एवरीवन की खबर আজি ৰাতিপুৱাই ওলালো দেই মা সেইটো কাৰণে ইয়াত দেখিছিলে সেইটোজনী বেটেৰীতে কাজিয়া লাগি গৈ আছে সেইকাৰণে মৰ্ণিঙতে মা ঘৰলৈ ওলালো ৰাতিপুৱা 8:30-9টা বাজিছেহে আৰু এতিয়া গৈ আছো আৰু দেই আজি মা ঘৰখনো অকণমান দেখুৱাই দিম আৰু এইডোখৰতে এতিয়া মা গৈ আছিলে বজাৰৰ পৰা মাক দেখি ৰখাই দিলোঁ উঠিবলৈ ক'লোঁ ইয়াতে ওচৰতে যেনিবা পালোঁহি আৰু উঠাই মেলি লগতে আকৌ লৈ আহিলোঁ সেয়েহে আমি বেটেৰী বাৰীতে নামিছোঁ এতিয়া মাহঁতৰ ঘৰলৈ এইটো আমাৰ ৰাস্তাটো অলপ গলি নিচিনা এতিয়া মা ঘৰলৈ সোমাই গৈ আছোঁ আৰু দেই এইফালে ল'ৰা খুব গা ভাল নাছিলে তেনেকৈ আজি যাবলগীয়া হ'ল ল'ৰা একদম ক্ষীণাহে দেখিছিলে নহয় কিমান শকত আছিলে আৰু ল'ৰা মানে একদমেই ক্ষীণাই গ'লগৈ আৰু সেই এতিয়া এনেকৈ আজি বেমাৰী ল'ৰা লৈ গৈ আছোঁ আৰু মাহঁতৰ ভিতৰত সোমালোঁ সোমাই যাওঁতে মোবাইলটো ধৰি আছে আৰু গা ভাল পাইছে নে বাৰু গৈ মই ৰৈ থকা নাই কফি বনালোঁ কফি তাৰপিছতে আকৌ মই মানে বনোৱা হেজত লাগিলোঁ মা ঘৰত যিহেতু দুৱাৰ অকণ কৰাইছিলে আৰু ৰান্ধনি যে মই মানে য'তে যাওঁ বহি খাবলৈ নাপাওঁ কিন্তু বনোৱাৰ পৰা সদায় মোৰে পৰে এতিয়া এয়া মাংস বনাবলৈ প্ৰিপেৰেশ্যন কৰি আছোঁ আৰু বনাইছোঁ মই যে য'তে যাওঁ মোৰ বনোৱা কাম মোৰে পৰিব মা ঘৰতো যে মোৰ বাৰু এনেই গ'লে বনাব নালাগে দেই বৌ আছে বনাই আৰু এতিয়া দুৱা কৰা আছে কাৰণে সৰহৰ কাৰণে ধৰক মই বনাবলগীয়া হৈছে আৰু নহ'লে বেলেগত মই য'তে ফুৰিবলৈ যাওঁ ত'তে মোক বনোৱা পালে পৰে আৰু ইয়াত আজি দুৱা কৰাত যি বনাবলগীয়া হ'ল চব মোৰেই আৰু বৌয়ে ভাত বনালে বাকী মই এতিয়া তৰকাৰীতে পানী দি দিছোঁ আৰু হ'বলৈ দিম তাৰপিছত এয়া দেখিছে নহয় মোৰ তৰকাৰী হৈ গ'ল কালাৰটো কেনেকুৱা লাগিছে দেখি আমাৰ খাওঁ লাগিছে নেকি বাৰু লোভ লাগিছে নেকি এতিয়া মাছ বনাবলৈ লৈছোঁ মাছটো মই ভাজি ল'লোঁ দেখাবলৈ নহ'লে এতিয়া মাছ এয়া আৰু এয়া মই মানে গোটা মছলা মাৰি লৈছিলোঁ এতিয়া তৰকাৰী সোৱাদটো বেছি ধুনীয়া হয় আৰু এয়া মই বিলাহী দি দিলোঁ এতিয়া এয়া ভাজি লৈছোঁ আৰু এতিয়া মাছ বনাম বিলাহীটো আধা ভাজিলে আৰু এতিয়া ইয়াত অকণমান পানী দি এতিয়া অকণমান উতল অহাৰ পিছতে আৰু ইয়াত মাছ দি দিম যিহেতু মাছ ভাজি ল'লে বেছি টাইম নালাগে বাৰু মাছৰ তৰকাৰীকণ হওঁতে মই এয়া মাছ দি আছোঁ আৰু মানে এয়া চিঞৰ বাখৰ হৈ আছে ন ঘৰত ল'ৰা ছোৱালী মানে এগাল থাকিলে চিঞৰ বাখৰ হৈ থাকে যে আৰু সেইটো ইমান কৰিব আৰু এয়া মাহঁতে ডিম গুচাই আছিলে এয়া আমাৰ বৌ আৰু মোৰ লগত গৈছিলে ভণ্টি ডিম গুচাই আছিলে আৰু মই আকৌ এয়া মাছ বনালোঁ ইয়াতে এতিয়া মাছৰ পেটু অকণ বনাব লৈছোঁ মই মাছৰ পেটু খাই বহুত ভাল পাওঁ মাছৰ পেটু মানে কলপচলা দি মুড়ি ৰন্ধা নিচিনাকৈ জ্বলা ভাজি অকণ খাই ভাল লাগে আকৌ সেইকাৰণে কলপচলা মায়ে কাটি দিলে তাৰপৰা এয়া কলপচলা ভাজিকৈ অকণ তুলি দিছোঁ তাৰপৰা এয়া মোৰ ভাজি হৈয়ে গ'লগৈ আৰু ইয়াত দেখিছে মানুহ ধেৰ আছে আৰু আমাৰ ভতিজাটো অলপ চিঞৰ বাখৰ কৰি থাকে যে এয়া এতিয়া আমি চবেই খালে এয়া মা মই বৌ তিনিজনী আমি পিছত খাইছোঁ আৰু এয়া আমাৰ হাতৰ ভাতৰটো দেখিছে নহয় কি কথা আৰু মানুহ ধেৰ দেখিছে যে এয়া আমি খাই বৈ আৰু ঘৰলৈ বুলি